নমস্কাৰ স্বাগতম জনাইছোঁ খাতী অসমীয়া ব্লগলৈ। আজি দৌল মহোৎসৱ আৰু ভৱানীপুৰ সত্ৰৰ দৌল মহোৎসৱ আছে। মই দৌল মহোৎসৱ যাম, তো আপোনালোকক লৈ যাম। তো ভিডিঅ'টো চাই থাকক একেলগে, বলকৈ মোৰ লগত। তো আহক। তো আহি পালোঁ, আহি চাওক মানুহ কিমান হৈছে। মানুহ আজি প্ৰথম আৰম্ভ যেতিয়া মানুহ আহিছে চবে কৰিব আহিছে। তো এতিয়া গোহাঁই দৌল উঠা নাই, তো গোহাঁই দৌল উঠিলে তাৰমান এতিয়া বম মাৰিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, তো চব দেখা পাব আজি। তো আমাৰ বৰপেটাৰ ফালে দৌল কেনেকুৱা হয়, বহুতেতো আপাৰত দেখি এইটো গমেই নাপায়। দৌল আপাৰতো গম পায়, সত্ৰতো আছে আপাৰত বেছিকৈ, এটা বহুতেই গম নাপাব পাৰে। তো বৰপেটাৰ দৌলে শ্ৰেষ্ঠ হয় বুলি মই ভাবোঁ। কিন্তু চাওক আজি বৰপেটা ভৱানীপুৰ সত্ৰ এইখন, তো চাওক। দুটামান স্কাই শ্বট চাওক, কি মজা লাগে। তো স্কাই শ্বটগিলাখান চাওক। আজি আৰু বেলেগ দেখা নাপায়, আজি অলপ বম চম মাৰা দৌল মানে গোহাঁই দৌল উঠা এইবিলাকে দেখা পাব। তো আজি যিহেতু আৰম্ভ, তো এইখিনিয়ে দেখুৱাম আজি। তো চাওক। তো গোহাঁই দৌলত উঠছে, তো এইটো ভেলা পুজিটো জ্বলাই দিব আৰু চাই থাকক ভিডিঅ'টো। চাওক, তাল ঘূৰাই ঘূৰাই বহুত মানুহে, তো চাওকচোন। তো ভেলা পুজিটো জ্বলাই দিব এতিয়া যিবিলাকে। তো এই ভেলা পুজিৰ চাৰিওপাকে তাৰমানে ঘূৰিব। তো চাওক, চাই থাকক। আজি মোক দেখা নাপাই দিয়ক, আজি কেমেৰাত আজি দেউলে দেখা পাব। তো চাই থাকক। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। আজি দৌলটো যি পাৰিলোঁ দেখলোঁ। তো এইখিনিয়ে, তো আমাৰ ইয়াৰ পৰাই মই ভিডিঅ'টো শেষ কৰিলোঁ। তো বাই বাই, জয় অসম। সকলো থাকক, ভালকৈ থাকক। কৰোণা হৈছে বোলে, তো বাচি থাকব দিয়ক। তো বাই বাই।